কামাখ্যাৰ পৰা পুৰী ষ্টেচনলৈ আৰম্ভ হৈছে এই ভিডিঅ'টো স্কিপ নকৰি গো কণ্টিনিউ হাঁহি স্ফূৰ্তিৰ মাজেৰে এই যাত্ৰা এয়াই হৈছে ট্ৰেইন জাৰ্ণিৰ সুমধুৰ পৰিৱেশ এয়াই আমাৰ সুন্দৰ ভাৰতবৰ্ষ আমি যাত্ৰা কৰিছোঁ গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা আৰু এক এক্সকাৰ্ছন শিক্ষামূলক ভ্ৰমণ উপলক্ষে আমি গৈ আছোঁ উৰিষ্যাৰ পুৰীলৈকে অহাৰ বাটত আমি নামি ৰ'ম কলিকতাতো বিভিন্ন বস্তু চাম আপোনালোককো দেখুৱাম আপোনালোকে আমাৰ এই যাত্ৰাৰ অংশীদাৰ হওক আমি গৈ আছোঁ একেলগে ভাল লাগিছে ন সুন্দৰ দৃশ্য ট্ৰেইনত গৈ আচলতে মজাটো বেলেগ স্লিপাৰ ট্ৰেইন ব্ৰেকফাষ্ট খালোঁ আমি খুব ধুনীয়া গৈ থাকক ফাইনেলি পাই গ'লোঁ আমি পুৰী বহুত কাহিনী আছে বহুত কথা আছে বহুত ষ্ট্ৰাগল আছে মাজত সেইবোৰ দেখুওৱা নাই ডাইৰেক্ট আপোনালোকক লৈ আহিছোঁ পুৰীলৈ চাই থাকক পুৰীত নামি আমি বহুকেইখন গাড়ী লৈ যাত্ৰা কৰিলোঁ অসম ভৱন উৰিষ্যাত থকা অসম ভৱনলৈ সাগৰ চাবলৈ গৈ আছো বিচ বুলি ক'লে তাৰমানে আমাৰ বেয়া শুনি যায় মোৰ সাগৰৰ পাৰলৈ আমি গৈ আছো নতুন ড্ৰেছ কিনিছোঁ যেতিয়াৰ পৰা আপোনালোকক চাগে নিশ্চয় দেখুৱাই আছিলোঁ সেইটোৱে পিন্ধিছোঁ ইহঁতে অনলাইন টাইমৰ মানে আগৰ ফালে দেখাই দে গাইছ আমি গৈ আছোঁ এই নাই আগৰ ফালে অলপ ৰিক্সি হৈ যায় মানে অলপ বুজি পাইছা নাই আমি গৈ আছোঁ সাগৰ পাৰলৈ সাগৰ দেখিছা দেখা নাই কেতিয়াও এতিয়া দেখিবা বোলে তোমালোকৰ কোনোৱে দেখা নাই গতিকে আমি এনজয় কৰিম উৰিষ্যাৰ পুৰীৰ নিকটৱৰ্তী যিখন সাগৰ তালৈকে গৈ আছোঁ দেখাই থাকিম জিমনিয়ে দেখাই থাকিম সাগৰত বিচাৰিছিলোঁ মণিমুকুতা লাগে নেকি ভাগ্যত কিবা এটা আৰু তাৰেই ফল এয়া ভিন্দুৱে কৰি থৈ দিছিল ভিডিঅ' দেখিছেনে আপোনালোকে সাগৰ ৰ'ব এয়া কিহৰ লাইন ফুট দিবলৈ যোৱা নাই এয়া আমি পুৰীত থকা অৰ্থাৎ উৰিষ্যাৰ পুৰীত থকা জগন্নাথ মন্দিৰলৈ যাত্ৰা কৰিছোঁ শাৰী পাতি এয়া গোটেইখিনি আমাৰ ষ্টুডেণ্ট ৱেইট আপোনালোকক নিৰাশ নকৰোঁ আকৌ অন্য এটা লোকেশ্যনলৈ লৈ যাম এতিয়া আমি গৈ আছোঁ উৰিষ্যাৰ পৰীক্ষাত সূৰ্য মন্দিৰলৈ আৰু দেখুৱাই দেখিম আপোনালোকক কোনাৰ্ক ছান টেম্পল অৰ্থাৎ যাক আমি অসমীয়াত সূৰ্য মন্দিৰ বুলি কৈছোঁ এয়া এটা হিন্দু সূৰ্য মন্দিৰ যিটো পুৰী চিটিৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰত অৱস্থিত কোনাৰ্ক নামৰ ঠাইত আৰু এই সূৰ্য মন্দিৰটো খুবেই প্ৰখ্যাত বহু লোকৰ সমাৱেশ হয় বহু পৰ্যটকে ইয়ালৈ আহে চাবলৈ আহে আৰু মন্দিৰটোত সোমাওঁতে অনলাইন অফলাইন দুয়োটা টিকটেই উপলব্ধ ৩৫ টকা টিকটৰ মূল্য আৰু এই মন্দিৰটোলৈ আমি গৈ আছোঁ আৰু গৈ থাকোঁতে আমি আকৌ সাগৰ দেখিবলৈ পাওঁ চন্দ্ৰভাগা বিচ সেইখন আমি দেখিবলৈ পাওঁ চাই থাকক ভিডিঅ'টো আৰু খুব ধুনীয়া পৰিৱেশ খুব ধুনীয়া ৰাস্তা উৰিষ্যাৰ আৰু খুবেই ভাল লগা এই যিটো সূৰ্য মন্দিৰ এই সূৰ্য মন্দিৰৰ ক্ৰিয়েটৰ আছিলে কিং নৰসিংহদেৱ I আৰু এই মন্দিৰটো ভগৱান সূৰ্যৰ নামত উৎসৰ্গা কৰা হৈছে আৰু ইয়াৰ নিকটৱৰ্তী যি চন্দ্ৰভাগা বিচ সেই চন্দ্ৰভাগা বিচত চন্দ্ৰভাগা মেলা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰা হয় সেই সময়ত বহু মানুহৰ সমাৱেশ হয় ইয়াত এতিয়া আমি গৈ আছোঁ সূৰ্য মন্দিৰলৈ উৰিষ্যাৰ প্ৰখ্যাত সূৰ্য মন্দিৰ দেখুৱাইছে কেমেৰা পাৰ্চন চন্দ্ৰিকাই আমাৰ সৈতে আছে নিকিতা গোটেই মন্দিৰটো দেখাই দিয়া এবাৰ খুব ধুনীয়া পৰিৱেশ আৰু খুবেই ওখ এটি মন্দিৰ খুব
ঐতিহ্যমণ্ডিত এটি মন্দিৰ আৰু আহি খুবেই ভাল লাগিছে আমি ইতিমধ্যে পুৰীৰ দৰ্শন কৰি আহিলোঁ আৰু এতিয়া আমি ইয়ালৈ আহিছোঁ চাওক আচলতে আমাৰ এষাৰ কথা আছে দূৰৰ পাহাৰ দেখিবলৈ শুৱনি কিন্তু নহয় এই মন্দিৰটো নিকটৱৰ্তী অৰ্থাৎ ওচৰৰ পৰাও খুবেই ধুনীয়া খুবেই মনোমোহা আৰু খুব ওখ আৰু দেখিছেনে কিমান মানুহ হাজাৰ হাজাৰ মানুহ ইয়াত প্ৰতিদিনে প্ৰতিপলে উপস্থিত হয় এই মন্দিৰটোৰ সৌহাৰ্দ্য উপভোগ কৰিবলৈ সূৰ্যৰ প্ৰকোপ নেওচিও মানুহ আহিছে আগুৱাই আৰু চৌদিশে খুব ধুনীয়াকৈ সজাই তোলা হৈছে এই মন্দিৰটোৰ পৰিৱেশ চৌপাশ আৰু আমিও কটন বিশ্ববিদ্যালয় অসমীয়া বিভাগৰ স্নাতকোত্তৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰী অৰ্থাৎ বৰ্তমান চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰী লগতে আমাৰ ছাৰ বাইদেউসকল মিলি উপভোগ কৰিলেও এই মন্দিৰৰ চৌপাশৰ সৌহাৰ্দ্যময় পৰিৱেশ খুবেই ভাল লগা আৰু অহাৰ বাটত আমি চন্দ্ৰভাগা বিচত এপাক নামি ৰ'লোঁ আৰু উপভোগ কৰিলোঁ পুৰীৰ যি বিচ আছিল সেই বিচৰ দৰে হয়নে নহয় এই বিচখন কেনেকুৱা লাগে সঁচাকৈ খুব ধুনীয়া আৰু আহিলোঁ আমি আকৌ উভতি আমাৰ অসম ভৱনলৈ বুলি চাওকচোন ৰাস্তাটো কি ধুনীয়া কাষে কাষে গছবোৰ ৰং কৰি থোৱা হৈছে গাড়ীবোৰ শাৰী শাৰীকৈ আহি আছে খুব ধুনীয়া পৰিৱেশ আমিও গৈ আছোঁ কেইবাখনো গাড়ী আমাৰ সৈতে আৰু কাষে পাজৰে কেইখনমান দোকান কোনোবাই নাৰিকল বেচিছে কোনোবাই বেলেগ অন্য কিবা বেচিছে সঁচাকৈ খুব ধুনীয়া এই পথবোৰ খুবেই ধুনীয়া পৰিৱেশ আৰু পুৰীৰ নিকটৱৰ্তী সাগৰৰ বিচৰ কিছু ৰাতিৰ পৰিৱেশ ইয়াত সংলগ্ন কৰি দিছোঁ আচলতে মই ভিডিঅ'টো বহুতকেইটা ভিডিঅ' বনোৱা নাই এটা ভিডিঅ'ই বনাইছোঁ আৰু এই ভিডিঅ'টোতে গোটেইখিনি পৰিৱেশ মোৰ এই 7-8 দিনীয়া জাৰ্ণিটো দেখুৱাবলৈ যত্ন কৰিছোঁ আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পাইছে আকৌ সূৰ্য মন্দিৰৰ কিছু পৰিৱেশ এয়া মই খোজকাঢ়ি আছিলোঁ সূৰ্য মন্দিৰৰ মানুহৰ সমাৱেশৰ মাজে মাজে আচলতে ভাল লাগে এই ৰ'দৰ মাজতে এপাক খোজকাঢ়ি খুবেই ধুনীয়া পৰিৱেশৰ মাজত নিজকে বিলীন কৰি খুবেই ভাল লাগে হয়তো আপোনালোকেও ভাল পায় আৰু আমাৰ লগত যোৱা প্ৰত্যেকজনে খুবেই আনন্দিত খুবেই আহ্লাদিত হৈছে আচলতে এই পৰিৱেশটোৰ মাজত নিজকে বিলীন কৰি দিবলৈ পাৰিছে আৰু এইকেইদিন আমি যেতিয়া আছিলোঁ উৰিষ্যা নতুবা কলকাতাত অৰ্থাৎ অসমৰ বাহিৰত আমি সঁচাকৈয়ে নিজৰ দুখ যন্ত্ৰণা সকলো পাহৰি সময় কটাইছিলোঁ আপোনালোক আহিব সময় লৈ ঘূৰিব ফুৰিব আহ্লাদিত হৈ পৰিব বৰ্তমান আছোঁ আমি কলিকতাৰ ৰাস্তাৰ মাজত আৰু আজি আপোনালোকক কলিকতা দেখুৱাম আজি আমি যাম কলিকতাৰ বিখ্যাত কালীঘাট মন্দিৰ আৰু ভিক্টোৰিয়া মেমৰিয়েললৈ তাৰ পাছতে আমি গতি কৰিম আমাৰ নিজৰ ৰাজ্য অসমলৈ আৰু এয়া কলিকতাৰ ৰাস্তাত মই আছোঁ কলিকতাৰ ৰাস্তাত তীব্ৰ বেগেৰে গৈ আছে যান বাহন এক বৈচিত্ৰ্যময় পৰিৱেশ এটা ব্যতিক্ৰমী পৰিৱেশ আৰু সকলো ওলাইছে আমাৰ টীমৰ ৰেডি হৈ আছে যিহেতু আমাৰ কলিকতাৰ হোটেলৰ পৰা বৰ বিশেষ দূৰ নহয় কালীঘাট মন্দিৰ সেয়ে আমি আহি পালোঁ এয়া কালীঘাট মন্দিৰ দৰ্শন কৰি আমি আহি গ'লোঁ কলিকতাৰ ভিক্টোৰিয়া মেমৰিয়েলত এতিয়া আমি আহি পালোঁ কলিকতাৰ ভিক্টোৰিয়া মেমৰিয়েল আৰু তোমালোকৰ সন্মুখত চাওক একদম আমাৰ মেইন বহু মানুহৰ লোকাৰণ্য ছাৰ আহিছে ছাৰ কেনেকুৱা লাগিছে আজি কেনেকুৱা লাগিছে আহি ইয়ালে ভাল লাগিছে আগতেতো অহা নাই এইবাৰ প্ৰথমবাৰ মই প্ৰথম আহিছোঁ হয় হয় খুব ভাল লাগিছে হয় খুব ধুনীয়া পৰিৱেশ আৰু সেই বিল্ডিং কেইটালৈ লক্ষ্য কৰক কি ধুনীয়া নহয় জানো গতিকে এনেকুৱাই কলিকতাৰ মোহনীয় পৰিৱেশ আপোনালোকো আহক ভিক্টোৰিয়া মেমৰিয়েলত বহু কথা জানিব পাৰিব বহু কথা শিকিব পাৰিব সময় উলিয়াই আহক ভালকৈ চাওক খুব চাফ চিকুণকৈ ৰাখিছে চৌপাশটো ঐ
গ'ল্ডেন আৰু হৈছে মজা লাগিব আমি এটাই উঠি ল'ম হা লগে লগে দি দিব কেনে পালে ভিডিঅ'টো নিশ্চয় ভাল পাইছে কাৰণ ইয়াত বহু ঠাই আপোনালোকক দেখুৱালোঁ মোৰ সৈতে আপোনালোকক ঘূৰালোঁ যদি ভাল পাইছে শ্বেয়াৰ কৰি দিব বাই বাই